হেল্ল' গাইজ, আজি আমাৰ মানুহটোৱে মই বান পাতিম বুলি আছোঁ। ইমানেই বৰালি ওলাইছে মানে নকৈছোঁহে আৰু ইমানেই মানে বৰালি ঐ একেবাৰে ধৰি খোৱাহে কথা। সেইকাৰণে আজি ভাবিছোঁ দুইজনে লগ লাগি এখন বান পাতোঁ। বান পাতিম, আপোনালোকক কেনেকৈ বানখন পাতে আপোনালোকক দেখাই দিম। আপোনালোকে চাই থাকিব দেই। এয়া দেখিছেনে, পথাৰৰ মাজে মাজে আহি আছোঁ, সেউজীয়া পথাৰৰ মাজে মাজে আহি আছোঁ। দেখাই দিম, এইখন বানৰ কাৰণে চিলিঙি বৈ থৈছে দেখিছেনে। এনেকৈ এখন চিলিঙি লাগিব। এইডোখৰত মানুহজনে অকণমান চাফা কৰি লৈছে। মেকুৰী এডাল দীঘল গোটা মাৰি লাগিব। এয়া ঘাঁহো কাটি আছে। এইডোখৰতে বানখন পাতিম। বান পাতিব নি? গাঁৱলীয়া মানুহটো গৰু ছাগলী হাঁহ কুকুৰা সেইখিনিতো লাগিবই নহয় জানো। সেইকাৰণে গৰুলৈও ঘাঁহ কাটি আছে আৰু লগতে বানো পাতিম। বান পতাৰ মাজতে আকৌ ছাগলীজনী লৰাবলৈ আহিলোঁ, গম পাইছেনে। ছাগলীজনী লৰাই ল'লোঁ। এইজনী দেখিছেনে, ছাগলীজনী লৰাই লওঁ। ইমানেই চিঞৰি আছে ন। আমাৰ হ'লে খুটি আকৌ নেৰে দেই। আপোনালোকৰ ফালে কি খুটি দিয়ে জনাব দেই। আমাৰ খুটি ডবল খুটি দিছোঁ আৰু এয়া দেখিছেনে, আমাৰ বানপাতি হৈ গ'ল। লগাই দিলোঁ, দুইজনে একদম সহযোগ কৰি লগাই দিছোঁ। এইফালে মই বেছি হেৰি নাই কৰা আৰু মই মানে অকল চিলিংখন ধৰিহে দিছোঁ আৰু সেই ধৰি থাকোঁতে মানে আপোনালোকক ভিডিঅ' দেখাবলৈ নহ'লেই। বৰালি মাছ কাইলৈ খাবিনে? খাম। উঠাই দিছে যি কাইলৈ বৰালি মাছ খাই দিব হেনো। খাই দিম কৈছোঁ, নেলাগিলে তাকো চেচ। কৌৰা কেইটা লাগিব? আমাৰ বান পতাত মাছ ধৰাত 1 নম্বৰ। মানুহজনৰ জহতে আৰু একদম বৰালি মাছ খাবলৈ পাওঁ আৰু দেই গাইজ। এইটো চিষ্টেমত পাতি চাব, মাছ লাগিবই মানে পৰিবই। বান পতা ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। মাছ লাগিলে খালি কাইলৈ মানে আৰু দি দিম আৰু 2টা লাগে 3টা লাগে। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। আজিলৈ বাই বাই।